Hey dosto, welcome to my first trip to Rasdipur Vetu. আজি মানে আমি যাম শিৱসাগৰ মানে গোহাঁই বংশাৱলী আছে তাত গোহাঁই বংশাৱলী চাম কেনেকৈ কিদৰে উদযাপন কৰিছে সকলো জানিবলৈ বুজিবলৈ ভিডিঅ'টো অলৱেজ চাই থাকক। এতিয়া আমি যাবলৈ লৈছোঁ, গাড়ী আমাৰ গৈছে আৰু এতিয়া গৈ থাকক। কি কৰিব এইখন চাওক আমাৰ নামডাঙৰ শিলৰ সাঁকো আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰোৱা এখন শিলৰ সাঁকো। এতিয়া আমি নামডাঙৰ শিলৰ সাঁকোৰ ওপৰেদি গৈ আছোঁ। সৰুখন চাওক দিখৌৰ লওঁ তাহানি ব্ৰিটিছৰ দিনলৈ বনোৱা চাওক। এতিয়াও এখন ভালেই হৈছে, যদি চৰকাৰে মেৰামতি কৰি ভালদৰে বনাই দিয়ে বহুত পৰ্যটক আহিব এখন চাবলৈ কাৰণে। যদি চৰকাৰে চিন্তা কৰে বনাব পাৰে আৰু আমিনো কি কৰিম। অশোক ৰংঘৰ আমাৰ আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিলে বিহু নৃত্য নাচিবৰ কাৰণে। ৰংঘৰ বাকৰিত ৰংঘৰটো দুমহলীয়াকৈ নিৰ্মাণ কৰিছিলে যাতে ভালদৰে চাব পাৰে। ওপৰখন এখন খেলনাবাহিনী নিৰ্মাণ কৰিছিলে। পিছে আমি তালৈ নাযাওঁ, এতিয়া বেলেগ পিনে যাওঁ বলক। এতিয়া আহি পিনে পাইছোঁহি আৰু এই গাড়ীখন নামিছোঁ। এতিয়া আমি যাম বংশাৱলী যাবলৈ। সৰুখন মোৰ পিছপিনে এইখিনি বংশাৱলী হেৰা পথাৰৰ ইয়াত পাৰ্কিং কৰিব লৈছে গাড়ী চাড়ীবোৰ। শতবৰ্ষীয় বৰগোহাঁই বংশাৱলীৰ অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা যুৱ সমাজকৰ্মী প্ৰিয়াংশু
বৰগোহাঁই ডাঙৰীয়া, গুৱাহাটীৰ নিবাসী অনিন্দ আৰু এইখন দেশত এই অসমত এনেকুৱা এটা এয়া আমি খাবলৈ বহিছোঁ। ইয়াৰ মোৰ লগৰ শ্যাম, সেইকেইটা ভাইটিকেইটা, পোৱালিকেইটা আমাৰ। আমি এতিয়া মূলভাগত উঠি আহিছোঁ। আমাৰ হোমেন বৰগোহাঁই বৰ্তাই ভাষণ দি হৈছে। এতিয়া আমি বোলক জয়সাগৰলৈ যাম। জয়সাগৰ ইণ্ডাষ্ট্ৰ আহি আছোঁ। শিৱদৌল, শিৱদৌলৰ সন্মুখত আছোঁ। নাই, শিৱদৌল নহয়, এইটো জয়দৌল। এই জয়দৌল চাওক, আমাৰ বংশধৰসকলে বনোৱা এইটো জয়দৌল। জয়মতীৰ স্মৃতিত বনাইছিলে। ইয়াৰ তাত আছে জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰী আছে। থাকে চাগে। আমাৰ শিৱদৌল, জয়দৌল। এইখন হৈছে এখন ৰুদ্ৰসিংহ ৰিজৰ্ট। এয়া হৈছে শিৱসাগৰ জয়সাগৰ পুখুৰী দাঁতিতে। আপোনালোকে এবাৰ আহিব পাৰে, ফুৰিবলৈ আহিব পাৰে। বেছিভাগ ৰিজৰ্টৰ চব প্ৰাকৃতিক পৰিৱেশেৰে বিৰাজমান বুজিছে নাই? এখন প্ৰাকৃতিক পৰিৱেশ। আজিলৈ ভিডিঅ'টো ইমানেই। আজি ভিডিঅ'টো কিছুমান শিৱসাগৰৰ মনোমোহা পৰিৱেশ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।